বন্ধুসকল মই প্ৰাঞ্জল হাজৰিকাই P.R.Goat ফাৰ্মৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। আজি ভিডিঅ' স্ক্ৰীনত দেখা পাইছে এজন ব্যক্তি আপোনালোকে। মই তেখেতৰ পৰিচয় নতুনকৈ দিয়াৰ কোনো প্ৰয়োজন নাই। অসমৰ সকলো ব্যক্তি যিসকলে খেতি বাতিৰ লগত জড়িত তেখেতক চিনি পাব আৰু অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ এটা নাম আছে। তেখেতৰ নাম হৈছে মিষ্টাৰ পল্লৱ গগৈ। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰে খুমটাইত ঘৰ তেখেতৰ। তেখেত আজি আহিছে মোৰ ওচৰলৈ। আহি মোৰ পৰা কি ল'লে বা কিয় আহিছিল মোৰ ওচৰলৈ সেইখিনি কথা আমি জানিম। প্ৰথমে আমি তেখেতৰ পৰিচয়টো দিলোঁ। তেখেত যোৱা 2020 চনত ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ কল খেতিয়ক হিচাপে পৰিচিত এজন ব্যক্তি। দাদা আপোনাক P.R.Goat ফাৰ্মলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো আপোনাৰ চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে বিশেষ যিহেতু আগত আপোনাৰ পৰা এটা বাৰবাৰী মেইল মই লৈ গৈছোঁ আৰু তাৰ মানে ৰিকুৱাৰমেণ্টটো ভাল পোৱাৰ কাৰণে আজি নেক্সট আকৌ বিটেল এটা ল'বলৈ আহিলোঁ। আৰু বৰ্তমান ভালেই পাইছোঁ, মই বাৰবাৰীটো ভাল পাইছোঁ। আৰু এতিয়া এইটো বিটেলটো লৈছোঁ ধৰক মোৰ নিজৰ চইচতে লৈছোঁ। তথাপিতো আপোনাক সুধিছোঁ যে ইয়াৰ গুণাগুণটো, যিহেতু মই ছাগলীত নতুন, গতিকে ভালেই পাইছোঁ। আৰু ছাগলীটো মোৰ মনৰ পচন্দৰে পাইছোঁ, মই যেনেকুৱাখিনি ভিডিঅ' চিডিঅ' চাই থকা। হয়, নিশ্চয়কৈ মই ছাগলীটো এবাৰ ভিউৱাৰ্ছক দেখাবলৈ চেষ্টা কৰিছোঁ ভালদৰে। চাওক, স্ক্ৰীণত দেখা পাইছে, এইটো এটা বিটেলৰ মেল পোৱালি। চাওক, চেৰা কালাৰত আছে। এই ছাগলীটো বৰ্তমান বয়স 8ৰ পৰা 9 মাহৰ ভিতৰত আছে। আৰু মোৰ এইবাৰৰ যিটো লট আহিছিল ছাগলীৰ, গোটেই লটটোৰ ভিতৰত নাম্বাৰ 1 টপ কোৱালিটিত আছিলে এই ছাগলীটো। দাদাই ছাগলীটো নিজে পচন্দ কৰিলে। মই তেতিয়া তেখেতক কৈছোঁ যে আপুনি সঁচাকৈ এটা বহুত ভাল ছাগলী পচন্দ কৰিছে, কিয়নো এটা 8 মাহৰ বিটেল ছাগলী 42 কেজি 45 কেজিমান ইয়াৰ ৱেইট আছে বৰ্তমান, আৰু 33-34 ইঞ্চ হাইট আছে। চাওক, আৰু যথেষ্ট এগ্ৰেছিভ হয় ছাগলীটো। এটা বহুত ধুনীয়া কোৱালিটিৰ বিটেল ছাগলী। গতিকে এই ছাগলীটো দাদাই মোৰ পৰা লৈছে। তেখেতে আগতে মোৰ পৰা আৰু ছাগলী লৈছিলে। এইটো ছাগলী এবাৰ নতুনকৈ লৈছে। গতিকে ছাগলীটোৰ বিষয়ে ইমানখিনিয়ে ক'লোঁ। এতিয়া দাদাৰ লগত আৰু দুআষাৰ কথা পাতিম। আপোনাক ছাগলীৰ বিষয়ে মই বিশেষ সুধি নাথাকোঁ, কাৰণ আপুনি এজন অভিজ্ঞ ব্যক্তি। আপোনাৰ পৰা আমি বহুত কথা শিকিবলগীয়া আছে। কিন্তু আমি আপোনাৰ পৰা আৰু বেলেগ এটা কথাই জানিব বিচাৰিম যে চাওক, আজিৰ যিখিনি নৱপ্ৰজন্ম, ধৰক শিক্ষিত বা অশিক্ষিত, মানে কৰ্ম কৰি যিখিনিয়ে খাব পাৰে, সেই মানুহখিনিৰ বিষয়ে আপুনি কি কয়? মই উঠি অহা নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম, পৰামৰ্শ দিবলৈ নাযাওঁ, কিন্তু কথাটো হ'ল যে চাকৰিয়ে জীৱনৰ শেষ সম্বল বুলি নাভাবি, যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে বা অন্যান্য PhD কৰিলে, এনেকৈ কৰি মেলি যদিহে চাকৰি নাপায়, এতিয়া ঘৰতে হাত সাৱটি নাথাকে। যিহেতু অসমত নোহোৱা বস্তু নাই, খেতিয়ে হওক বা পশুপালনেই হওক, মানে যিকোনো খেতি আমাৰ জলবায়ুত যেনে তেনে হয়। গতিকে যদি তেখেতসকলৰ মাটি আছে, ধৰক বিজ্ঞানসন্মতভাৱে কৃষি কৰ্মৰ লগত যদি জড়িত হয়, বা ছাগলী পালন বুলিয়ে নহয় অন্যান্য পশুপালনৰ লগত যদি জড়িত হয়, মই ভাবোঁ নিশ্চয় মানে এনেকুৱা এটা, যিহেতু বিশেষকৈ ছাগলী আৰু গাহৰি এই দুটা বস্তু এতিয়া অসমত বহুত নাটনি। আৰু গতিকে তেখেতসকলে যদি এই বস্তুকেইটা ভালকৈ ফাৰ্মিং লাইনত বিজ্ঞানসন্মতভাৱে কৰিবলৈ যায়, কম মাটি থাকিলেও কৰিব পাৰিব। আৰু তেতিয়া মই নিশ্চয় মানে নিজৰ লগতে আন 10জনকো সংস্থাপিত কৰিব পাৰিব। নিজেতো স্বাৱলম্বী হ'ব পাৰিবই, আৰু চাকৰি কৰি সময়মতে ডিউটি কৰি যিটো এটা মানে তেখেতে চেলাৰী পাব, মই ভাবোঁ ফাৰ্মিং লাইনত যদি জড়িত হয় তেখেতে তাৰ দুগুণ মানে কমাব, যদিহে তেখেত ছাকচেছ হয়। আৰু এটা কথা ইয়াতে ক'ব লাগিব যে সেইটোৱে, আৰু আপোনাৰ এতিয়া মই আজি ছাগলীটো নিছোঁ, আপুনি ইয়াত ভাল দিছে, কিন্তু মই যদি মেইনটেনেঞ্চৰ প্ৰব্লেম হয়, মোৰ ঘৰত গৈ কিবা এটা হয়, তেতিয়া মানে কাৰণ মইহে জগৰীয়া, কাৰণ মই চাই চিতি নিছোঁ। গতিকে এই কথাবোৰ অকণমান ছাগলীটো দেখাক দেখি নিলেই নহ'ব, মানে তাৰ লগত অলপ লাগিব, অকণমান হ'লেও তাৰ সময় দিব, মানে বেছিক নলেজখিনি এজন ফাৰ্মাৰে প্ৰথম আয়ত্ব কৰি ল'ব লাগে, তাৰপিছতহে এটা বস্তু ক্ৰয় কৰাটো প্ৰয়োজন। আৰু ইয়াৰ লগতে মই আৰু এটা, আমাৰ অসমত বুলিয়ে নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে এটা সমস্যা
হৈ আহি আছে যিহেতু মাটিটো বাঢ়ি নাযায় কিন্তু জনসংখ্যা বৃদ্ধি হৈ গৈ আছে সেইকাৰণে মই উঠি অহা নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম যিয়ে কৰক মানে ফাৰ্মিং লাইনত যিবিলাক নৱপ্ৰজন্ম আহিব বিচাৰে তেখেতসকলে পৰাপক্ষত কম্পজিট কৰিবলৈ শিকক মিশ্ৰিত কৃষি কাম কৰিবলৈ শিকক যিহেতু ময়ো মিশ্ৰিত কৃষি ফাৰ্মৰ লগতে জড়িত আৰু তাৰ পৰা মই এটাই আজি অনুভৱ কৰিব পাৰিছোঁ যে মিশ্ৰিত কৃষি ফাৰ্ম কৰিলে এজন কৃষক কেতিয়াও পিছলৈ আহিব নালাগে মানে যিহেতু কোনোবা এটা খেতিত যদি লছ হয় হেম্পাৰ হয় তেতিয়া ইটো খেতিয়ে তেখেতসকলক হেল্প কৰিব আৰু তেতিয়া মানে কৃষি কৰ্মৰ প্ৰতি তেখেতৰ লগতে তেখেতৰ বন্ধু বান্ধৱীকো আকৰ্ষিত কৰিব পাৰিব যিহেতু যে এওঁ কৰিছে দেখোন বৰ ধুনীয়া হৈছোঁ এনেকৈ কৰিলে কোনোদিনে লছ হোৱা নাই ভাল কাম কৰি গৈছে পইচা টাৰ্ণ অভাৰ ভাল হৈছে গতিকে এইখিনি মই আহ্বান কৰিম যাতে উঠি অহা নৱপ্ৰজন্মই মানে কৃষি কৰ্মটো এটা মানে ভালকৈ মানে মনোযোগ দি কাম কৰে আৰু সেইটোৱে মই আশা কৰিম ঠিক আছে আপোনাক আৰু এটা কথা সুধিম আপুনি বৰ্তমান কি ফাৰ্মিঙৰ লগত মানে কি কৰি আছে বৰ্তমান সেইখিনি বিষয়ে মই বিশেষকৈতো আৰু কল গাহৰি বুলি ক'লে মোক চবেই চিনি পায় এইটো তাতো ক'বই নালাগে আৰু লগত চাচি মই অলপ 10,000 কৰি আছোঁ মানে যিটো বাউণ্ডেৰীত আমাৰ এনেই থাকে মানুহে জেওৰা জপনা দি থয় সেই ঢাপ বুলি যিটো কয় তাত আৰু বাগান আছে মোৰ অলপ তাৰপিছত আৰু লগতে মাছ পালনো কৰোঁ অলপ কম বেছি পৰিমাণে আৰু লোকেল মুৰ্গী এখন মোৰ ফাৰ্ম আছে 1000 কেপাচিটি তাৰপিছত আৰু হাঁহ পালন কৰি আছোঁ আৰু লগতে এই নতুনকৈ ছাগলীটো আৰম্ভ কৰিবলৈ বিচাৰিছে তাৰপিছতে আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি অসমলৈ যোৱা 2020 চনত যিটো গৌৰৱ কঢ়িয়াই আনিছিলে তাৰ বিষয়ে দুআষাৰ আমাক এই 2020 চনত যেতিয়া মই নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ এইটো যিহেতু ইউনিভাৰ্চিটি থ্ৰুৱেদি তামিলনাডুৰ পৰা মোৰ আমাৰ কলৰ গৱেষণা কেন্দ্ৰৰ পৰা ডক্টৰ চিলভাৰাজেন বুলি কয় তেখেত মূল বিশেষজ্ঞ মোৰ ফাৰ্মত ভিজিট কৰিব আহিছিল আৰু তেখেতে মোক তেতিয়া ছাৰ্ভে কৰি এটা কথাই সুধিছিল তুমি এৱাৰ্ড কেইটা পাইছা তাৰপৰা মই ক'লোঁ ছাৰ মই আজিলৈকে এৱাৰ্ড পোৱা নাই তেওঁ ক'লে বোলে তো অসমৰ মানুহে কি তোমাক চিনি নাপায় নেকি তাৰপিছত মই বোলো পাই ছাৰ আহে যায় বহুতে কয় ঠিক আছে ছাৰে এটা মোক কথা দিলে যে তুমি ভাৰতবৰ্ষৰ ভিতৰত নেশ্যনেল এৱাৰ্ড পাব লাগিব মই দিম আৰু সেই কথা ছাৰে ৰাখিলে 2020 চনত মোক এটা নেশ্যনেল এৱাৰ্ড দিলে বেষ্ট বানানা ফাৰ্মাৰ এৱাৰ্ড আৰু নেক্সট আকৌ মই দিল্লীত এটা ইন'ভেটিভ ফাৰ্মাৰ এৱাৰ্ড পাইছিলোঁ সেইটো নেশ্যনেল আছিলে তাৰপিছত সেইটো এটা কথা ক'ব লাগিব যে খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ তেখেতসকলে যেতিয়া মই কল খেতি কৰোঁ বুলি গম পালে তাৰপৰা চাবলৈ আহিলে তাৰপিছত দেখিলে যে বাগানৰ মাজত কল খেতি এইটো হেনো ভাৰতবৰ্ষত ময়ে প্ৰথম কৰিছিলোঁ তাৰপৰা এইটোতো নতুন উদ্ভাৱন গতিকে তেখেতে ইন'ভেটিভ ফাৰ্মাৰ এৱাৰ্ডটো নেশ্যনেল পাব পাৰে তাৰপৰা সেইমতে মোৰ বায়'ডাটা বিচাৰিলে আৰু তেখেতসকলে দিল্লীলৈ পঠালে আৰু সেই 2021 চনত মই সেই ইন'ভেটিভ ফাৰ্মাৰ এৱাৰ্ড সেই ছাৰহঁতৰ সহযোগত পাবলৈ সক্ষম হ'ম হয় সঁচাকৈ আপোনাক যথেষ্ট ভাল লাগিছে আপোনাৰ বিষয়ে যিখিনি কথা আমাৰ ভিউৱাৰ্ছে গম পালে সেই কথাখিনিৰ জৰিয়তে আশা কৰিছোঁ ফাৰ্মাৰ্ছখিনি বা উঠি অহা নৱপ্ৰজন্মখিনি যথেষ্ট আকৰ্ষিত হ'ব আজিলৈ ইমানখিনিয়ে ধন্যবাদ